হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো মোৰ এনে এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে যদি ইতিমধ্যে আপোনাৰ ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডখন লিংক কৰিবলৈ এপ্লিকেশ্যন কৰিছে, আবেদন কৰিছে, কিন্তু এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিখন এতিয়ালৈকে আপোনাৰ হোৱা নাই, লিংকিং হোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব? ইতিমধ্যে বহুত দিন হৈ গ'ল, আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিছে কিন্তু এতিয়ালৈকে লিংক হোৱা নাই, কিন্তু কি কৰিব? তো এতিয়া আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম সবিহে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেকুৱা প্ৰব্লেম বিলাক চল্ভ কৰিব পাৰে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই দি আছো যে আপোনালোকে এইটো কাম মোবাইলৰ সহায়ত বা ডেস্কটপৰ সহায়ত অতি সহজতে কৰিব পাৰিব। ছেম প্ৰচেছত মোবাইলতো কৰিব পাৰিব, আপোনাৰ ডেস্কটপতো কৰিব পাৰিব। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনাৰ মোবাইল বা ডেস্কটপত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। ব্রাউজার ওপেন করে আপনি সার্চ করে লাগবে এনবিএস এনবিএসপি পোর্টাল বুলি সার্চ কৰিব লাগিব। সার্চ কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস ওপেন হ'ব। ইয়াত আপুনি প্ৰথমতে আপুনি যিটো পোৰ্টেল পাব তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। আপোনাৰ মোবাইলতো সেম প্ৰচেছত দেখিবলৈ পাব। আপোনাক কি তলপিনে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে চাব কমপ্লেইন এণ্ড সাজেশন বুলি আছে। আপোনাক কি হ'ব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক এনেকুৱা ধৰণৰ ইন্টাৰফেস মোবাইলতো দেখিবলৈ পাব, ডেস্কটপতো দেখিবলৈ পাব। আপোনালোকে কি কৰিব, তলপিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰোঁতে আপোনালোকে এনেকুৱা ধৰণৰ এটা অপশ্যন পাব, ভিজিট এনজিএছপি পৰ্টেল বুলি। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। আপোনালোকে পোনপ্ৰথমে এই পৰ্টেলটো লগইন হৈ সাইন আপ কৰিব লাগিব। আপোনালোকে যদি নতুন হৈ আছে তেনেহ'লে সাইন আপ কৰিব আপোনাৰ মোবাইল নম্বৰ, পাছৱৰ্ড দি কি লাগে আপুনি সেইখিনি দি আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব। সেয়েহে মোৰ আগৰ পৰা ৰেজিষ্টাৰ কৰা আছে, তেতিয়াহ'লে মই আগতে লগইন কৰিলোঁ। লগইন অপশ্যন ক্লিক কৰি দি ইয়াতে আপোনাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো দি আপোনাৰ লগইন কৰিব। মই লগইন কৰি কিনে পিছত আপোনাক দেখাই আছো। লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। আপুনি ইয়াতে কি কৰিব, আপোনাৰ যদি লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনাৰ অপশ্যন পাব কেইটা। ইয়াতে আপোনাৰ আছে হোম, কমপ্লেইন, সাজেশন এণ্ড ইনফৰমেশ্যন আৰু ইয়াতে আছে আপোনাৰ মাই একাউণ্ট বুলি। আপোনালোকে কি কৰিব, ইয়াতে আপোনাৰ যিটো কমপ্লেইন আছে আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ৰেজিষ্টাৰ কমপ্লেইন আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস ওপেন হ'ব। আকৌ ৱেলকাম টু আপোনাৰ নাম আছে। আপুনি কি কৰিব, ইয়াতে চ'জ কমপ্লেইন টাইপ, আপুনি কি কমপ্লেইন কৰিব বিচাৰিছে আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। চিটিজেনটো চিলেক্ট কৰিব, চ'জ এ সাবজেক্ট, তাৰপিছত আপোনালোকে ইয়াতে দিব ইপিক কাৰ্ডটো দি দিব। ইপিক কাৰ্ডটো দিয়াৰ পিছত ইয়াতে আপোনাৰ দিছে পাৰ্টিকুলাৰটো দিব যে কি উদ্দেশ্যত আপুনি কৰি আছে, যে আধাৰ কাৰ্ড লিংকিং ডিছপজিশ্যন। আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দিছে আপোনাৰ ডিছক্ৰিপশ্যনত কি দিব, যে আপোনাৰ আধাৰ কাৰ্ডটো বহুত দিন হ'ল এপ্লাই কৰিছে কিন্তু এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিখন লিংক হোৱা নাই। তাৰপিছত আপোনাৰ তলত আপোনাৰ ভোটাৰ আইডি নাম্বাৰ আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব। দি কিনে আপোনালোকে ইয়াতে আছে চ'ৰ্চ ফাইল আপোনালোকে কি কৰিব, আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিখন লিংক কৰোতে যি আপোনাৰ ৰিচিপ্টটো ওলাইছিলে সেই ৰিচিপ্টটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিছে নহয় আপোনাৰ কিবা কৰি ৰাখিছে, আপোনালোকে কি কৰিব, সেই স্ক্ৰীনশ্বটটো সেই ৰেফাৰেন্স নাম্বাৰটো ইয়াতে আপোনালোকে চ'ৰ্চ ফাইলত ক্লিক কৰি আপোনালোকে আপলোড কৰি দিব। আপলোড কৰি কিনে আপোনালোকে সাবমিট বাটনত ক্লিক কৰি দিব। তাৰপিছত মই দেখাই আছো সাবমিট কৰি কিনে। বন্ধুসকল, আপোনালোকে সাবমিট বাটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। ইয়াতে আপোনালোকে আছে যে সাকসেছ কমপ্লিমেন্ট ৰেজিষ্ট্ৰেশ্যন উইথ কমপ্লেইন আইডি, কমপ্লেইন সাকসেসফুলি ৰেজিষ্টাৰ উইথ কমপ্লেইন আইডি। এইটো হ'ল আপোনাৰ কমপ্লেইন আইডি। আপোনালোকে কি কৰিব পাৰে, আপোনাৰ যদি মোবাইলত কৰি আছে তেনেহ'লে এই কমপ্লেইন আইডিটো আপোনাৰ স্ক্ৰীনশ্বট মাৰি ৰাখি দিব, নাইবা যিবোৰকে ৰয় আপোনালোকে ৰাখি দিব। কাৰণ আপোনাৰ পৰৱৰ্তী এইটো ষ্টেটাছ চেক কৰিবলৈ হ'লে আপোনাৰ এই আইডিটো লাগিব। এইটো সাকসেসফুলি হৈ গ'ল। ইয়াতে আপোনালোকে পুনৰ আকৌ ইয়াতে কমপ্লেইন আছে, আপোনালোকে কমপ্লেইনত যাব। যোৱাৰ পিছত আপুনি ইয়াতে ষ্টেটাছ অফ কমপ্লেইন আপোনালোকে কি কৰিব, ৰ'ব মই আগতে কপি কৰি লওঁ। আপোনালোকে কমপ্লেইনৰ যাব, যোৱাৰ পিছত ইয়াতে আপোনাৰ আছে ষ্টেটাছ অফ কমপ্লেইন, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস ওপেন হ'ব। আপোনালোকে কি দিছে, কমপ্লেইন আইডি, এইটো আপোনাৰ আইডি, লোডিং ডেট আপুনি এইটো আজি কৰিছে, সাবজেক্ট ডেইলি ইন জেনাৰেট অফ ইপিক কাৰ্ড ফৰ নিউ ইলেক্টৰ দিছে, একচেপ্টেড। আপোনাৰ কি হ'ব, এইটো কমপ্লেইন ষ্টেটাছ, ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে কমপ্লেইনটো কি কৰিছিলে এইটো অট'মেটিক ইয়াতে শ্ব' হৈ যাব। তো ফ্ৰেণ্ডসকল, এইটো আছে ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে তেওঁলোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিখন অতি সহজতে লিংক কৰিব পাৰে।
তো ধন্যবাদ।